তো গাইজ আমি জুবিন দাৰ মানে জন্মদিনৰ উপলক্ষে আমি গৈ আছোঁ ঠিকাৰ হাতীত এইফালে চাওঁ চলাই আছে মই ভাবি ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি গোপনে আহি ইয়াৰ তুমি যে মোৰ শুকান মনত নিয়ৰে চেষ্টাটো পানী ৰদৰে মোৰ দেহত প্ৰতি ধুমুহাৰ ঘাটে উপস্থিত থকা আমি অত্যন্ত সুখী যে আমাৰ মাজত আমাৰ অতিকে মৰমৰ শিল্পী সন্মানীয় কুমাৰ ভূপেশ ডাঙৰীয়া দিব আছে তেখেতক আমি শ্ৰদ্ধাঞ্জলি বেদীত শ্ৰদ্ধা দিবৰ কাৰণে অসমৰ এগৰাকী বিখ্যাত কণ্ঠশিল্পী মাননীয় কুমাৰ ভৱেশ ডাঙৰীয়া আমি সন্মান জনাব বিচাৰিছোঁ আৰু এখন খোলা বিহুৱান তেখেতকো সন্মান জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোৰে পৰা এটি হাত চাপৰি বিচাৰিছোঁ এখনি মানপত্ৰ আৰু বিহুৱানেৰে আমি সন্মান জনাম আৰু তেখেতক আমি বঁটাটি প্ৰদান কৰিবৰ কাৰণে মাননীয় শ্ৰীযুত হিমাংশু শেখৰ উপস্থিত আমাৰ অনুৰোধ ধন্যবাদ খুজিলে